माजबाटनि आसाम अरुणाचल सीमायाव 10,944 बटल आयेन बेरेखा जौ गोजा आरो बियारफोरखौ पुलिस खुंथाया सिलिंखार खालामो। पुलिस खुंथायनि फारसेनिफ्राय सिलिंखार खालामनाय जौ गोजा आरो बियारनि हाथाइ बेसेना 9,43,000 रां जागोन होनना मिथिनो हादों। उदालगुरि जिल्लानि माजबाट पुलिस थाना सिंनि आसाम अरुणाचल सीमानि सिकारि दाङायाव जिल्ला पुलिस खुंथाया 10,944 बटल जौ गोजा आरो बियारफोरखौ 4 जुन बुधबारखालि सिलिंखार खालामो। सिलिंखार खालामनाय जौ गोजा आरो बियारफोरखौ बावैसो सान सिगां मोनसे सोदसुलुंनि बिथा खालामनानै माजबाट थानानि एसआइ सन्जय कुमार दुबे आरो लालपानी पुलिस आउटपस्टनि आइसि प्रणब बरुवानि दैदेननाय पुलिसनि मोनसे हानजाया माजबाटआव सेबनानै हमनो हादोंमोन। उदालगुरि जिल्ला बिजिरसालिनि बिथोन बादियै हमनो मोननाय आयेन बेरेखा जौ गोजा आरो बियार बटलफोरखौ सिलिंखार खालामनानै फबना दोनो। मख'नो गोनां बाथ्रानि आयेन बेरेखा जौ गोजा आरो बियार बटल सिलिंखार खालामनाय समाव उदालगुरि जिल्लानि पुलिस बेंगिरि मुज्जाफर हुसेन, माजबाट सार्कोल मावख'नि मावख'गिरि सुजाता गस्वामी, पुलिस मावख'गिरि उत्पल कुमार शर्मा, माजबाट थानानि एसआइ सन्जय कुमार दुबे, लालपानी पुलिस आउटपस्टनि आइसि प्रणब बरुवा, आबकारि बिफाननि मावख'गिरि सेमल हायनारिजों लोगोसे गुबुन गुबुन सोरखारि मावफारि आरो ओनसोलनि गोबां रायजोफोरा नुजाथिदोंमोन। 2024 তাৰিখে আমাৰ এছআই প্ৰণৱ বৰুৱাই লালপানী আইচি তেখেতে এটা খবৰ পাইছিলে যে এনেকৈ অৰুণাচলী সুৰা অসমলৈ স্মাগল কৰা হৈছে। চ' একৰ্ডিংলি সেইটো গাড়ী এখন ট্ৰাক এখন তেওঁ চিজ কৰিছিলে। তাতে প্ৰায় 340 কাৰ্টুন অৰুণাচলী মদ আছিলে আৰু 4জন ব্যক্তি কৰায়ত্ব হৈছিলে। ত' পৰৱৰ্তী সময়ত এটা কেছ ৰেজিষ্টাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল আৰু কোৰ্টৰ নিৰ্দেশ মতে এইখিনি ডিষ্ট্ৰাকশ্যন কৰা হৈছে। অলমষ্ট 11,000 বটলছ আৰু ইয়াৰ মূল্য প্ৰায় 8.5 লাখ টকা। চ' এইটো এটা মেচিভ এমাউণ্টত আজি ডিষ্ট্ৰাকশ্যন কৰা হৈছে আৰু আমি ইয়াৰ থ্ৰুদি জনাব বিচাৰোঁ যে যিসকলে অৰুণাচলী সুৰাৰ ব্যৱসায়ত ইলিগেলি লিপ্ত হৈ আছে তেওঁলোকক আমি ৱাৰ্ণিং দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা তেওঁলোকে যাতে দূৰত থাকে, কাৰণ যোনে এনেকৈ আমি খবৰ পাওঁ আমি একশ্যন ল'ম আৰু এনেকুৱা বস্তু আমি চলিবলৈ নিদিওঁ। আমি তাকেই আজি আমি এটা মানে এৱেৰনেছো এইটো কৰিব বিচাৰিছোঁ ইয়াৰ ধৰণে যে নৱপ্ৰজন্মক যাতে এনেকুৱা ধৰণৰ বস্তুৰ পৰা দূৰত থাকে আৰু শিক্ষা আৰু কালচাৰৰ প্ৰতি যাতে বেছি আকৃষ্ট হয়। চালান কৰিব নোৱাৰে প্ৰথম কথা। চ' এইটো যেতিয়া যোৱা বছৰ 12 মে'ৰ দিনা এইটো চিজ হৈছিলে আৰু এই অংকত 4জন মানুহ জেল গৈছিলে আৰু কেছ চাৰ্জশ্বিট কৰা হৈছে। আমাৰ কেছ এটা লয়েল কেছ চাৰ্জশ্বিট কৰা হৈছে আৰু কোৰ্টৰ অৰ্ডাৰ মতে আমি এইটো ডিষ্ট্ৰাকশ্যন কৰিবলৈ ওলাইছোঁ। কাৰণ ডাঙৰ পৰিমাণৰ কোৱান্টিটি অলমষ্ট আমাৰ 11,000 বটলছ। ইটছ এ বিগ এমাউণ্ট। 340 বটল 340 কাৰ্টুনছ। এটা মেচিভ এমাউণ্টৰ আজি ডিষ্ট্ৰাকশ্যন হৈছে। ত' ইয়াৰ পৰা আমাৰ কথা এটাই যে অৰুণাচলৰ মদ ইয়াতে নচলিব আৰু যিটো আসাম গভৰ্ণমেণ্টে যিটো এলাউ নকৰে সেইটো ইয়াত নহ'ব। চ' এনেকুৱা কাৰ্যত যদি কোনোবা মানুহে লিপ্ত হৈছে বা লিপ্ত কিবা কাৰণত তেওঁলোকে প্ৰলোভন পাইছে এনেকৈ লিপ্ত হ'ব, তেওঁলোকক আমি ষ্ট্ৰিক্টলি ৱাৰ্ণিং দিব বিচাৰিছোঁ তেনেকুৱা কাৰ্যত আপোনালোক নোসোমাব, কাৰণ হ'লে একে দফাই হ'ব। যি হয় এইটো চিজ কৰা হ'ব আৰু ডেষ্ট্ৰয় কৰা হ'ব আৰু মানুহ জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। আৰু আমাৰ আজি নৱপ্ৰজন্মৰ এনেকুৱা ধৰণৰ বস্তুৰ পৰা আঁতৰি থকাটো দৰকাৰ। দেখা গৈছে নৱপ্ৰজন্মৰ এইবোৰ বস্তুৰ প্ৰতি আকৃষ্ট বেছি হৈছে, পঢ়া লিখাৰ পৰা অলপ আঁতৰি গৈছে। চ' মই অনুৰোধ কৰিম যে সকলো যিসকল লোকেল মানুহ আছে তেওঁলোকে যাতে এই বস্তুখিনিৰ পৰা অলপ আঁতৰি থাকে আৰু এটা ভাল সমাজ গঢ় দিয়াত যাতে এটা নিজৰ ফালৰ পৰা এটা বলিষ্ঠ নেতৃত্ব লয়। আৰু মই চাৰ্কেল অফিচাৰ বাইদেউলৈ ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ মাজত আজি উপস্থিত থাকি আমাৰ মনোবল বৃদ্ধি কৰিছে আৰু পুলিচ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন এক্সাইজ ডিপাৰ্টমেণ্টৰ আমাৰ চাব ইনস্পেক্টৰো আছে। চ' এইটো এটা যৌথ আমাৰ এডমিনিষ্ট্ৰেটিভ ৱৰ্ক। চ' আমি এনচিয়ৰ কৰিম যাতে এনেকুৱা ধৰণৰ কাম যাতে ফিউচাৰত হ'লেও আমি এনেকুৱা ষ্ট্ৰিক্ট একশ্যন যাতে আমি ল'ব পাৰোঁ। আমি সকলো ইয়াতে সমবেত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। থেংক ইউ।